দিবা নালগে মই সন্ধিয়া হলো দিম 1 মিনিট 2 মিনিট কেছ দিবা নাই লগা চাক এইটো কাণৰ ওচৰ এইটো এইবিলাক মুছি মৰি গৈছে না আৰু হাতৰ কি আছিল হাতৰ ইয়া তাৰমানে কি এইটো দীপৰ মাক এলক দীপৰ মাক খুইদুৱে জুচ লৈ আহিল বৰ্তমানে পটকে বহি উঠাৰ লগে লগে মাথাটো ঘূৰাই দিছে মইতো আৰু এইফালে এনেকুৱা যায় মাৰিয়া দিছে এইখিনি জেগা তাৰপিছত আকৌ দ্বিতীয়বাৰ মাৰোঁতে হাতখন দিওঁতে হাতত লাগি গৈছে আচ্ছা আচ্ছা ইয়ে 12টা বাজে দেখোন ইমান 20 মিনিট টাইম বাকী তো আজিও আহিলোঁ ৰ তাত ভিডিঅ' দেখাওঁ ভাত খাওঁ হা ৰাতিপুৱাৰ পৰা ইধে কৰি থাকোঁতে দেৰিয়ে হ'ল আন্ধা মুঠা হৈ আছে তাৰমানে কিবা আছে আজি ভাতত আলু ভাজা পটল ভাজা ভাত আৰু দালি এনেকুৱা হালধি দালি খাবলৈ আৰু দুটা বেছিকৈ খাব মন যায় বাছ আমাৰ বেহাৰ গুড়া দি আছোঁ ইয়াৰ লগত অলপ বেহাৰ গুড়া হ'লি আৰু কেনে মজা ক'ত ফ্ৰিজত থৈছে নেকি আৰু অকণ নালাগে আহি গ'ল বেহাৰ গুড়াই পটল ভাজাই আলুৱে ভাতে আৰু দালি ভাতকেইটা খাই লওঁ পুৱাটো হ'ল এতিয়া যাওঁ এটা খবৰ লৈ যাব লাগে এই মুখা চুব বা নোৱাৰা ঐ ভাই দাঁত তাত ভাঙি যায় কাটি নাথাকি পাণ ক'ত আছে পাণ চিৰিয়াখানা আকৌ আৰম্ভ হ'ব আকৌ কোটি টকা দিছে নে বাতৰিটো পাইছা ক'ত কাৰ ঘৰত বাতৰি চলি যায় কাৰ ঘৰত বাতৰি চলি যায় কৈছোঁ কোনে ক'লা আহি নিউজটো দিলা কোনে আহি চিৰিয়াখানা বোলে আকৌ আৰম্ভ হ'ব তাৰপিছত বহুত কোটি টকা দিছে বোলে অঁ এখন কামেৰি চবেই ভাঙি চিঙি লওঁ ৰ অঁ মায়ে কৈছে এতিয়া এযোৰ দেছে দি বোলে মোক তোৰটো এবাৰ তোমাৰ লগা হৈছে একদম মিলা নাই দেৱৈ ভাই গৰমৰ দিন অলপ আহল বহল চোলা পিন্ধি চুলিকেইডাল ঠিকে আছে চুইছি লওঁ চুলিডাল এতিয়া হ'ব দে আপোনালোক সকলোৱে জানাই নহয় নে আজি মোটামুটি 40 দিনমান আগতে আমাৰ ভাঙা টিভি জ্যোতি ডেকাৰ এটা এক্সিডেণ্ট এটা হৈছিল কোনোবা এটা ল'ৰাই তাক কোৱাৰ পৰা আহি থাকোঁতে মাথাত বটল ভাঙি মানে মস্ত বটল এটা মূৰত মাৰি দিছে আৰু হাতত মাৰি দিছে আচলতে কেছটো হৈছিল কেনেকৈ ঘটনাটো হৈছিল কি গোটেইখিনি তাৰ মুখৰ পৰা জানিব চেষ্টা কৰি আছোঁ বেলেগে মুখৰ পৰাহে শুনি আছোঁ আৰু বেয়া লাগছে আজি বহুত দিনৰ পৰা মই যাম বুলি যাব পৰা নাই কিবা এটা নিজৰ ব্যক্তিগত সুবিধাৰ কাৰণে যাব পৰা নাছিলোঁ নাই তাক ফোন কৰিলোঁ এতিয়া ঘৰতে আছে বোলে ভাইটিয়ে তাক মাতিছোঁ দুটাই মিলি পটাপট যাওঁ তই আকৌ তোৰ এবাৰটো লগা বুলি কোৱাৰ কাৰণে কিবা ভালে লগা নাই নহয় ক'তো জিয়াতিয়ে সুধিব নাযাওঁ নহয় কাৰো ঘৰত বেমাৰীৰ খবৰ ল'বহে যাম এনেকৈ হ'ব দে এই হ'ব এনেকাও ইমানো বেয়া লগা নাই চলি যাব দে স্পৰ্টিংটোহে ডাঙৰ আৰু পেণ্টটো এনেকুৱা আৰু এতিয়া কি কৰিম এতিয়া আৰু বিচাৰি কচাৰি একো পোৱা নাই আৰু গৰমত ডাঙৰ চোলা পিন্ধিলি মানে হাৱা বতাহটো ভাল লাগে বৰষুণ দিলি অলপমান ঘৰতো ঠাণ্ডা ঠাণ্ডা লাগে কিন্তু ঠাণ্ডা পৰা নাই দে বহুতে ভাবছি বৰষুণ দিয়া লগত ঠাণ্ডা পৰা গাড়ী তেল ভৰাই ল'ব লাগিব অলপমান আছে ডিপুত যাই ভৰাই ল'ব লাগিব দে খাব দে তেলটো ভৰাওঁ আৰু ফটাফট যাওঁ মোৰ নামটো কি সি অসমীয়া ক'ব আহিছে অসমীয়াৰ মা বেয়া নকৰিবি যি জানা হিন্দীকে কৈ থাক তেলটো ভৰাই যাই আছোঁ ধৰ দেখাত নাই ৰূপটো নাই কিন্তু গৰমৰ ভাৱটো পূৰা আছে এইটো আঠিয়া পাৰি আমাৰ পদুম পুখুৰী পালোঁ চাইছোঁ কি ধুনীয়া পদুম ফুলি আছে পদুম ফুল ইফালে কেইটা মানুহ নামি কি কৰি আছে কাম কৰি আছে জানো পদুম পাত নিবাইছে এইটো পুখুৰীটোৱে আমাৰ এটা মান ৰাখিছে এটা নাই কি সত্যনাৰায়ণ পূজা আৰু কিবা কিবি আমাৰ পূজাবিলাকত এই পদুমৰ পাত লাগে নাপাব পদুমৰ পাত আৰু ফুল তো এইটো পুখুৰীৰ পৰা আমি নিয়া যায় হলৌ জগা পালোঁ আগত চকটো এৰি থৈ আহিলোঁ মানে দলংখন আৰু
নামটো চাই লওক হলৌ চৌকা ইয়াৰ পৰা কিবা এটা লৈ লওঁ পিকানা তাৰপিছত মেংগ' জুচ আৰু এটা চানা লৈছোঁ তো বহু পৰৰ মূৰত পালোঁ আহি বাৰু দীপৰ ঘৰ দীপৰ দেউতাই খুৰাই সেই আছোঁ শহাপহু লৈ আছে আৰু এইটো দীপৰ খুৰীটো আছে নাই অ' খুৰীটো ভালে আছে এই বহুত দিনৰ পৰা আহিম বুলি কিবা সময় সুবিধা মিলা নাই আহিব পৰা নাই এইটো দীপৰ মাক এলক কিবা অলপ মানে লৈ আহিছোঁ আৰু আছোঁ পুৰা ভাল চিনি পাইছে নাই মোক এনেই মোক ধৰিব পৰা নাই ন দাদাই চিনি পাইছে বাৰু আপোনালোকৰ মৰমৰ মানুহটো এইটো বহু পৰৰ অন্তত পালোঁ এই মোক লাগি তিয়ঁহ লৈ আহিছে খাবা বেমাৰী মানুহ খোৱা তিয়ঁহ বেমাৰী মানুহ লুকুদাই ফোন কৰিলা মই বোলো বহুত দিন শ্বুটিং কৰা নাই তাকেতো আজি মোৰে ভাগ্যৱান পাওঁ বহুত দিন আপোনালোকৰ হয়তো দেখা নাছিলে কোনো ধৰণৰ ভিডিঅ'ত দেখা নাই আজি ফাৰ্ষ্ট শ্বুটিং আৰম্ভ হ'ব শ্বুটিঙো অলপ চলপ কিবা দেখাম এতিয়া অলপ বাহিৰত কৰিম আৰু বৰ্তমান এই পটকৈ বহি উঠাৰ লগে লগে মাথাটো ঘূৰাই হয়তো আৰু ৰাইজৰ আশীৰ্বাদ মৰমৰ কাৰণে অলপমান সুস্থ হৈছোঁ সেইটোৱে আপোনালোকৰ যিমান নিজে যিখিনি ভাল পোৱা দি থৈছা সেই ভাল পোৱাৰ কাৰণে আজি আমাৰ মাজত দীপজ্যোতি আকৌ নতুনকৈ হেৰি হৈছে আকৌ নতুন ভিডিঅ' আকৌ আমি পাম তো মই আজি আহিম বুলি আহিব পৰা নাছিলোঁ যদিও আজি একদম ভাই বেয়া নাপাবি অলপ নমেলিয়াকৈ হ'লেও আহিছোঁ কাৰণ আমাৰ মৰম আৰু হেৰিটো পুৰা আছে কিবা অসুবিধাৰ কাৰণে আহিব পৰা নাই সেইটো কাৰণে আগতীয়া বুলি বেয়া তাৰমানে নমনীয়া বুলি ভাল মানে মনত ৰৈ যায় চবৰে জানিব লাগি অকণমান হ'লেও চেষ্টা এটা আছে সেইদিনাখন আচলতে হৈছিলনো কি হৈছিল কি মানে বাইক দিছি মদ খাই আমি কাজিয়া কৰা মই বোলে মাল লৈ যায় সেনেকৈ দিছি যায় কিন্তু সেইটো সি বাজিবৰ কাৰণে ক'বই হয়তো উকিলেও তাক কিবা সেইটো ক'বা এনেকৈ কবি সেনেকৈ ক'ব কিন্তু আমি কাজিয়া কৰা মানুহে নহয় চিচিটিভি ফুটেজ আছে নহয় মই আগে ভুল কৰিছোঁ নে মই আগে ঘূৰিছোঁ নে মই মাৰিছোঁ আগে এইবিলাক চিচিটিভিয়ে ক'ব নহয় স্পষ্টকৈ যদি মই ভুলে কৰিলোঁ হয় বাৰু সি আকৌ কিয় পলাই আছে আজি 10 দিন 12 দিন ধৰি যদি সি মই মাৰিছোঁ আগে এনেকুৱা কথাবিলাক কিন্তু মাৰি পেলাই পলাইছিল অৰুণাচলৰ পৰা বহুত কষ্ট কৰি আমাৰ দৰং জিলাৰ গুটকাপতি ছাৰে অচি ছাৰে ধৰিলা সেইকাৰণে অলপ ভাল হৈছে এনেকুৱা এতিয়া ঘটনা যাতে কাৰো লগত নঘটে সেইকাৰণে এইবিলাক এতিয়া মানুহ এটা মাৰোঁ বুলি মাৰিব নোৱাৰে নহয় মই যদি ভুল কৰিলোঁ হয় মোক মাৰ বা মই যদি কিবা আক্ষেপ আছে মোক কিবা কওঁ ভালকৈ বুজি কথাটো হ'ল কি ঘৰৰ ওচৰৰ মানুহে হিংসা কৰে বা ভাল হ'লি ওপৰত দিকে আগবাঢ়ি গ'লি এতিয়া লুকুদাই কিমান কষ্ট কৰি কিমানখিনি হেৰিবোৰে কি কৰি আছা কিন্তু ঘৰৰ ওচৰৰ মানুহটো হয়তো শত্ৰু থাকিব পাৰে চব মানুহে কিছুমানে নাজানি পেলাই কমেণ্ট কৰিব পাৰে হয়তো অমুকটো মোক কিন্তু মানুহটোৱে মোক লগ পালি বা মোক জালিহে জানাৰ পিছতহে অৰিজিনেলটো গম পোৱা যাব আৰু নাজানাকৈ এনেই হকে বিহকে কমেণ্ট কৰি থাকোঁ এই সেয়াতে বা আকৌ কিমান ধোৱা তুলি শিপাত বা কিছুমানে নাজানি পেলাই কোৱাগিলাকে আকৌ বেয়া বেৰিকৈ কোৱাগিলাকে চব মানুহ নহয় ইমান আছেতো যি নহওক বাৰু আপোনালোকৰ প্ৰত্যেকৰে আশীৰ্বাদত মৰম ভাল পোৱাত আজি আমাৰ ভাই আকৌ নতুনকৈ সুস্থ হৈ আহি আছে কমপ্লিট সুস্থ হোৱা নাই যদিও কাৰণ উঠিলি তাৰ অলপ মূৰটো ঘূৰাৱা হৈ আছে আৰু শাৰীৰিকভাৱে মানে আগতে যেনেকুৱা পাইছিলোঁ বহুত খিনা হৈছে তাৰ টেনশ্যনো হ'ল বহুত চিন্তা হ'ল ইমান দিন ঔষধ পাতিৰ ক্ষেত্ৰতো আছে এতিয়া কিন্তু যি নহওক এতিয়া মানুহ প্ৰায় এতিয়া লুকুদা আহিলে এতিয়া মিলিব পৰা আহিছোঁ লুকুদাৰ লগত বহি পেলাই এতিয়া কথা ক'ব লাগিব এইটো কাণৰ ওচৰত এইটো মৰি গৈছে নে আৰু হাতৰ কি আছিল তাৰমানে কি হ'ল বটল মাৰি দিলা নে গম পালি নে নাই গেছটো এনেকুৱা কি হ'ল মই চিচিটিভি দেখিছোঁ এনেকৈ লৈ আহি আছে আহি পেলাই মানুহটোৰ লগত কথা কৈ থাকোঁতে এনেকৈ অলপ সময় ৰুই পেলাই এনেকৈ যায় মাৰিয়াই দিছে এইখিনি জেগা তাৰপিছত আকৌ দ্বিতীয়বাৰ মাৰোঁতে হাতখন দিওঁতে হাতত লাগি গৈছে চেফটি দিছিলোঁ কিন্তু আগফালৰ পৰাই মাৰিলি নল্লা হয় পিছফালৰ পৰা মাৰিলা দেখি মই অলপ বাগেৰি পৰিলোঁ এনেকুৱা আৰু আমিতো মাৰপিটত সেইবিলাকত নাই কোনে জানিব এতিয়া পিছফালৰ পৰা মাৰি দিব আহিব মদ খাই কাজিয়া কৰিছে কিবা কৰিছে মই মদ খাব যাৱা নাই কৰাই নাই সেই জেগাত এতিয়া বঢ়িয়াকৈ মই অনুষ্ঠানৰ কাৰণে যাই ৰৈছিলোঁ মানুহৰ লগত ফটো উঠিছিলোঁ হঠাৎ মাৰি দিছে এঠাইৰ পৰা আহি পেলাই কেইটামান লগত ফটো উঠি থকা মানুহে এতিয়া কিবা এটা কাজিয়া কৰিলে মদৰ কাৰণে হয় বুলি ভাবে কিছুমানে চব বস্তুৰে হেৰি মদ নহয় আচলতে আৰু মানুহটো চাব লাগিব যোনটো মানুহে কাজিয়া কৰিব সেই মানুহটোৱে কাজিয়া কৰিব পৰা মানুহ হয়নে নহয় এতিয়া ভাই এইটো এই মানুহটোৱে ইমান ধুনীয়াকৈ ৰাইজক হুমুৱাই থকা মানুহ এটাই কাক অলপ কাজিয়া কৰিব কাৰ লগত নাই নহয় ৰাইজে অলপ ফুৰ্তি কৰি থাকোঁ ফুৰ্তি কৰি থকা মানুহ এটাই আমি বিচাৰোঁ বাকী যিখিনি অলপমান বাকী আছে সেইখিনিও কম দিনৰ ভিতৰত সুস্থ হওক আকৌ আগৰ নিচিনাকৈ প্ৰগ্ৰেম কৰক ভিডিঅ' যাতে আমি প্ৰতিটো হেৰি ভিডিঅ' পাই থাকোঁ বহুতে অপেক্ষাত আছা আহিম আৰু লিকুদাটো জিম এই জিমত যাম ধুনীয়াকৈ এইবাৰ জিমত যাম ধন্যবাদ লুকুদা নৰ্মেলিয়া হ'লেও আহি খবৰ লোৱা কাৰণে এতিয়া আমি ভিডিঅ' চাম লাইভ অলপমান ভিডিঅ' কেনেকৈ কি কৰোঁ বেমাৰী মানুহ কি পৰিস্থিতিত আছে আমি ভিডিঅ' অলপ চাম খুৰীদেউৱে জুচ লৈ আহিল এতিয়া খুৰীদেউ ইয়াৰ বেমাৰ আজাৰ ভাল হওক
হৈ থোৱাৰ পিছত এতিয়া বিচনা আৰু কিমান ঠিক কৰি থাকিবি নিজে বিচনা ঠিক কৰা মানুহ এটাও আনিব লাগে আৰু এটা 6 তাৰিখে আছে কি বেছি দিব না লৈ যাম ৰেভিছৰ বেছি লেহে বেছি আমাৰো আছে এটা আমাৰ ইমান নহয় এটা দিলে হ'ব এই শিকাব দিয়ক তাৰ কাৰণে দিলে হ'ল মই বিস্কুট চাই খাম হ'ব দিয়ক চাহ তাহ খাই আহিলোঁ কেওফালে শ্বুটিং আজি প্ৰথমবাৰৰ কাৰণে ই শ্বুটিং কৰিছে আৰু ইমান দিন কৰাও নাছিলোঁ অসুস্থতাও হৈ আছিল এতিয়া অলপ ভাল পাইছে ভালে হৈছে বাৰু আপোনালোকে খুব কমে পাব কি চিৰিজ বা বনাই আছে নাজানো মই সন্ধিয়া হলো দিম 1 মিনিট 2 মিনিট কেছ দিবা নাই না চিন্তা কৰবা নালগে মূলত ভাল উকিল আছে আৰু সেই উকিলে আজি কি যিমান কেছ খেলছি জিকি গেছি গতিকে তুমি কেছ জিকাটো খাটাং মূলত কথা কোন আপুনি কোন ইয়াৰ মই মীমাংসা ধুলৈছি আপুনি কোনে এই মাজত নুহুমে আসামি মানুহ আসামি হৈ থাক কেছ দিবা খুজিছে হাকিয়ে দি আছে মাজত ভিডিঅ' চালোঁ কিবা এই পইচা দিয়া কেছৰ কিবা সৰু শ্বৰ্ট ভিডিঅ' এটা ল'লা আৰু ইফালে ইহঁত দুটাই ঐ বুন্দিয়া কি কৈছা হাই তোৰ তাৰ এখন ওলালি হেন প্ৰথমতে তাইও চট অহা নাই কেতিয়া আহিব পিছতকে আহিব অকণমান দেৰি হ'ব নে ইয়াত তোলা চট অলপমান দেৰি হ'ব এতিয়া আৰু দেৰি কৰি তাত খুব কাম আছে ধুনীয়াকৈ মাক দুটাক একবাৰ মাতটো দিওঁ সিজাই থাকোঁ যায় বডিটো বনাব লাগিছিল নহয় বডি বনাম ৰখাই দুদিনমান মাৰিলোঁ অকণমান আহিছিল বাৰু সি আহিছিল নে আহিছিলোঁ এই ভাঙা টিভি ভিডিঅ'ৰ আঁৰত এই মানুহটোৱে সোমাই আছে এই মানুহটো নহ'লি ভিডিঅ' পালি হয় কিন্তু হ'লেও মানে সেই সেনেকুৱাকৈ নাপালি হয় কম হ'ল হয় এই মানুহটোৱে মেইন